নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱী ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা শুই উঠিয়ে বাবুত খেলাত ব্যস্ত হৈ গ'ল। আমাৰ ঘৰৰ ছাগলী ঘৰটোতে সিহঁতৰ লগৰ কেইটাৰ সৈতে খেল খেলি আছে। ভাত ধেমালি খেলিছে হেনো। কি ধুনীয়াকৈ সজাই লৈছে চাওকচোন ঘৰটো। তাতে ভাতো বনাই আছে মিছাকৈয়ে, আৰু বাৰ্থডেও পাতিছে হেনো। বাৰ্থডেৰ কাৰণে গিফ্টো সজাইছে মিছাকৈয়ে। সিহঁতি এনেধৰণে খেলি থাকে। তাৰ যে ইফালে স্কুল যোৱাৰ সময় হৈছে, সি অলপো ভবাই নাই। তাৰপিছতে মই তাক লৈ আহি চাফ চিকুণ কৰি স্কুললৈ বুলি ওলাই গ'লোঁ। তাক উলিয়াই ল'লোঁ স্কুললৈ। স্কুলত তাক সোমোৱাই দি আমি কিজনী ইয়াতে বহি থাকোঁ এটা ঘৰৰ বাৰান্দাত। যিহেতু স্কুলৰ পৰা বহুতখিনি দূৰ হয় ঘৰলৈ, তাৰ কাৰণে ঘৰলৈ গুচি নাহোঁ, একেবাৰে তাক লৈহে আহোঁ। তাৰপিছতে স্কুলৰ ছুটিৰ সময়ত এয়া ধুনীয়াকৈ লাইন পাতি সিহঁতে ওলাই আহে। কি ধুনীয়া লাগে চাওকচোন, গোটেইকেইটা ল'ৰা ছোৱালী ধুনীয়াকৈ ওলাই আহে। স্কুলৰ পৰা বাহিৰে স্কুল ছুটিৰ পিছত আমি লগৰ এজনীৰ ঘৰত নিমন্ত্ৰণ আছিল। তাৰ কাৰণে স্কুল ছুটিৰ পিছত বাহিৰে আমি লগৰজনীৰ ঘৰলৈ গ'লোঁ। কেতিয়াবা লগৰবিলাক লগ খাই একেলগে পাৰ্টি কৰি ভাল লাগে যিহেতু, তাৰ কাৰণে বাহিৰে আজি লগৰজনীৰ ঘৰত মতাৰ কাৰণে তালৈ বুলি যাব ওলালোঁ। এয়া গৈ পালোঁগৈ। যিহেতু বাহিৰত বহুত গৰম আছিল, ৰ'দো দি আছিল, তাৰ কাৰণে গৈয়ে ফেন লগাই বহি পৰিলোঁ। খন্তেক সময় থকাৰ পিছত বাবুহঁতে খেলাত ব্যস্ত হৈ পৰিল। এয়া সি লগৰ এটাৰ সৈতে লাগি চকীখন লৈ আহিছে খেলিবৰ কাৰণে। তাৰপিছতে আমাৰ চাহৰ পৰ্ব আৰম্ভ হ'ল। এয়া চাহৰ লগত পিঠা, মধুৰিআম আৰু ভাপত দিয়া পিঠা বোলে এনেকৈ দিছিলে চাহৰ লগত খাবলৈ। তাৰপিছতে আৰু সিহঁতকেইটাই আকৌ খেলিব ধৰিলে। কি বদমাচি কৰি আছে চাওকচোন। লগৰকেইটা লগ পাই খুবেই সিহঁতৰ ফূৰ্তি পাইছে যিহেতু, তাৰ কাৰণেও সিহঁতক একো ডিষ্টাৰ্ব কৰা নাছিলোঁ আমি। খেলি আছিলে সিহঁতি, বিচনাৰ ওপৰতেই জঁপিয়াই আছিলে। তাৰপিছতে আমাক ভাত খাবলৈ দিলে। এয়া কি ধুনীয়াকৈ দিছে চাওকচোন। মাংস আছিল, মুৰ্গী মাংস আৰু গাহৰি মাংস। কোনোবাই যদি গাহৰি নাখায় মুৰ্গী দিছিলে, আৰু লগত মাছ দিছিলে। খুব সুন্দৰকৈ বনাইছিলে। খোৱা বোৱাবিলাক লগৰজনীয়ে বনাইছিলে সকলোখিনি। তাৰপিছতে মাছো আছিলে লগত। আপোনালোকক এবাৰ দেখাই দিছোঁ কি দিছিলে। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।